নমস্কাৰ গাইজ ভিডিঅ'টো ক্লিক কৰাৰ বাবে অসংখ্য ধন্যবাদ তোমালোকক মই আজি আলোচনা কৰিম বেহাৰবাৰী এয়াৰপৰ্টছৰ মোহন অৰ্থাৎ দীপজ্যোতি গৌতৰ লাইফষ্টাইল এণ্ড বায়োগ্ৰাফিৰ বিষয়ে তেনেহ'লে এতিয়া অকণো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ মোহনৰ আচল নাম হৈছে দীপজ্যোতি গৌত নিক নাম হৈছে বাবা পাপু আৰু বেহাৰবাৰী এয়াৰপৰ্টছত সকলোৱে জানে মোহন বুলি মাতে মোহনে জন্মগ্ৰহণ কৰিছিল 1988 চনৰ 28 ডিচেম্বৰ তাৰিখে তেলিয়াপহুকটা নগাঁৱত তেখেতৰ বৰ্তমান বয়স হ'ল 33 বছৰ মোহনে HSL পাছ কৰিছিল নগাঁও বইজ হাইস্কুলত আৰু গ্ৰেজুৱেশ্যন কৰিছিল নগাঁও কলেজত মোহনৰ দেউতাকৰ নাম হৈছে হৰকেশ্বৰ কেওট মাকৰ নাম হৈছে অনিমা কেওট আৰু ভাইটিৰ নাম হৈছে দীপাংকৰ কেওট মোহনৰ ফেভৰেট ছিংগাৰ হৈছে জুবিন গাৰ্গ আৰু পাপন মহন্ত মোহনৰ অভিনয় চাই যিসকলে ভাল পায় এই ভিডিঅ'টোক লাইক কৰিবলৈ অকণো নাপাহৰিব বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ ভাল লাগিলে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু এটা ভিডিঅ'লৈ পুনৰ লগ পাম বাই